নমস্কাৰ পুৱাৰ বিশেষ দস্তা খবৰলৈ মই বিকাশ আছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পৰা প্ৰথম দি খবৰ অসমত কৰোনা আক্ৰান্তৰ সংখ্যা 1,48,968 জনলৈ বৃদ্ধি হয় বন্ধু বান্ধৱীসকল। ৰাজ্যত বুধবাৰে আকৌ 2,396 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 1,48,968 জনলৈ বৃদ্ধি পাইছে। ইফালে বুধবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত 2,464 জন লোক সুস্থ হৈছে। ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা 1,19,364 জনলৈ বৃদ্ধি পাইছে আৰু চিকিৎসাধীন হৈ আছে 29,091 জন ৰোগী। আনহাতে কোভিডত আক্ৰান্ত হৈ 511 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছতেই বিশেষ খবৰ, টাটা প্ৰজেক্টে নিৰ্মাণ কৰিব নতুন পাৰ্লিয়ামেণ্ট বিল্ডিং। হয়, নতুন পাৰ্লিয়ামেণ্ট বিল্ডিং নিৰ্মাণ কৰিব টাটা প্ৰজেক্টে। 861.90 কোটি টকা ব্যয় কৰা হ'ব এই নিৰ্মাণ কাৰ্যত। নতুন সদন বিল্ডিং নিৰ্মাণ কাৰ্য এবছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা। CPWDয়ে নতুন বিল্ডিংটো নিৰ্মাণৰ ক্ষেত্ৰত 940 কোটি টকা ব্যয় হ'ব পাৰে বুলি অনুমান কৰিছে। ইয়াৰ পিছতে খবৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী কৰোনাত আক্ৰান্ত হৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি। টুইটাৰ যোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে নীতিন গাডকাৰীৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আক্ৰান্ত হৈছিল কৰোনা ভাইৰাছত। টুইটাৰত নীতিন গাডকাৰীয়ে লিখিছে যে মোৰ স্বাস্থ্য পৰীক্ষা কৰোঁতে কৰোনাৰ উপস্থিতি ধৰা পৰিছে, মই নিজকে আইচোলেশ্যনত ৰাখিছোঁ। ইয়াৰ পিছতে খবৰ, বৃহস্পতিবাৰে অৰ্থাৎ আজি ৰাজ্যজুৰি পালন কৰা হ'ব বিশ্বকৰ্মা পূজা। হয় বন্ধু বান্ধৱীসকল, বৃহস্পতিবাৰে অৰ্থাৎ আজি ৰাজ্যজুৰি পালন কৰা হ'ব বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা কৰোনা মহামাৰীৰ মাজতে পালন কৰা হ'ব অনুষ্টুপীয়াকৈ। অসম চৰকাৰে দিয়া গাইডলাইন অনুসৰি এটা সময়ত পেণ্ডেলত 30 জন লোকেহে উপস্থিতি থাকিব পাৰিব। ইয়াৰ পিছতে খবৰ, অন্ধ্ৰপ্ৰদেশত আৰক্ষী থানাৰ সন্মুখত এজন লোকে জ্বলাই দিলে এম্বুলেন্স। এটি আচৰিত ঘটনা। অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাত বুধবাৰে আৰক্ষী থানাৰ সন্মুখত এজন ব্যক্তিয়ে জ্বলাই দিয়ে এখন এম্বুলেন্স। এম্বুলেন্সখন জ্বলাই দিয়াৰ পাছতে লোকজনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা লোকজন অপৰাধমূলক কাৰ্যৰে পূৰ্বৰে পৰাই জড়িত হৈ আছিল। পিছতে খবৰ, অসমত কৰোনাৰ যুঁজত জয়ী হৈ ঘৰলৈ উভতিল 101 বছৰীয়া আইতা। হয়, এটি সুখবৰ। কোভিডত আক্ৰান্ত হোৱা 101 বছৰীয়া আইতা মাই সন্দিকৈয়ে কোভিডত আক্ৰান্ত হৈ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। বুধবাৰে আইতাগৰাকীৰ স্বাব টেষ্টৰ ফলাফল নিগেটিভ আহে। আইতাগৰাকীক বুধবাৰে চিকিৎসালয়ৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতিলে। পিছতে খবৰ, বাবৰি মছজিদ ধ্বংস গোচৰত 30 ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিব ন্যায়ালয়ে। হয়, বাবৰি মছজিদ ধ্বংস গোচৰত লক্ষ্ণৌত CBI স্পেচিয়েল কোৰ্টে 30 ছেপ্টেম্বৰত ৰায় প্ৰদান কৰিব ন্যায়ালয়ে। ন্যায়ালয়ে এই গোচৰত 32 জন মুখ্য অভিযুক্তক শুনানি গ্ৰহণৰ দিনা হাজিৰ থাকিবলৈ নিৰ্দেশ দিছে। অভিযুক্তসকলৰ ভিতৰত আছে বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী, উমা ভাৰতী, মুৰলী মনোহৰ যোশী আৰু কল্যাণ সিং। পিছতে খবৰ, জাপানৰ নতুন প্ৰধানমন্ত্ৰী য়োশিহাইড সুগা। হয় বন্ধু বান্ধৱীসকল, জাপানৰ নতুন প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচন হয় য়োশিহাইড সুগা। পূৰ্বৰ প্ৰধানমন্ত্ৰী চিনেজা এবিয়েৰে 8টা বছৰ কাৰ্যকালৰ অন্তত কৰা পদত্যাগৰ পিছত জাপানৰ সংসদে নিৰ্বাচন কৰে এজন নতুন প্ৰধানমন্ত্ৰী। ইয়াৰ পূৰ্বে য়োশিহাইড সুগাই লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছতে খবৰ, বিশ্বকৰ্মা পূজাৰ দুৰ্গোৎসৱৰ আয়োজনত গোৱালপাৰা জিলা প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনা জাৰি। হয় বন্ধু বান্ধৱীসকল, কৰোনা মহামাৰীৰ মাজতে পালন কৰা হ'ব বিশ্বকৰ্মা পূজা। চৰকাৰী নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰৰ খনিকৰ বিশ্বকৰ্মা পূজা আৰু আগন্তুক দুৰ্গোৎসৱৰ আকাংক্ষিত মহামাৰীৰ সংক্ৰমণক ব্ৰেকডাউন কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনে 144 ধাৰা CRPCৰ অধীনত বৃহস্পতিবাৰৰ বিশ্বকৰ্মা আৰু আগন্তুক দুৰ্গা পূজা উদযাপনৰ কিছু কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। বিশেষ দস্তা খবৰ, শেষতি খবৰ, নগাঁৱত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বনৰীয়া হাতীৰ। হয় বন্ধু বান্ধৱীসকল, নগাঁৱৰ জুৰিয়াত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু। লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্য বিচাৰি ওলাই আহিছিল হাতীটো। 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু। বিদ্যুৎস্পৃষ্ট হৈ সমীপৰ এটা পুখুৰীত পৰি যায় হাতীটো। প্ৰায় 7জনীয়া হাতীৰ এটা দলে ওলাই আহিছিল অভয়াৰণ্যৰ পৰা। নগাঁও জিলা বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ অভিযোগ। আজি পুৱাৰ বিশেষ দস্তা খবৰ ইমানেই। ধন্যবাদ।